নতুন বছৰৰ নতুন শুভেচ্ছাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। নমস্কাৰ, মোৰ নাম অমলান এণ্ড বৰ্তমান আপুনি চাই আছে তিতাবৰী এণ্ড ব্ৰ। মোৰ হাতত আছে ৰিয়েলমিৰ চেলফি ট্ৰাইপড। আনবক্সিং কৰিলোৱেই, এতিয়া যোনটো ভিডিঅ'টো বনাইছোঁ এতিয়ালৈ ট্ৰাইপডডালতে বনাই আছোঁ। চ' ৰিয়েলমিৰ চেলফি ট্ৰাইপডডাল আনিলোঁ ৰিয়েলমি ষ্ট'ৰৰ পৰা প্ৰায় 1190 টকাত। প্ৰায় 3 দিনমান লাগিলে আহি পাওঁতে ইয়াত। বলক আনবক্সিং ষ্টাৰ্ট কৰোঁ। আগতে আনবক্সিং কৰি থোৱা আছে, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এইটো এড্ৰেছ দি দিছোঁ। এটা আছে ষ্টিকটা। ধুনীয়া পেকিঙত দিছে দেই, ধুনীয়া পেকিঙত দিছে এইটো বস্তুটো। এইডালে হৈছে বস্তুটো, এইডাল ট্ৰাইপডডাল এনেকৈ থৈ, এইটো ট্ৰাইপড মোডত আছে আৰু ইয়াত মোবাইলো লগাম। আৰু এইটো দেখিছে যে এইটো মই টিপি দিলে এইটো ব্লুটুথ হয়, এইটো লাইট জ্বলি গ'ল। টিপি দি থাকিলে লাইটটো জ্বলি যায়, কাৰণে ব্লুটুথ অন হৈ গ'ল। কানেকশ্যন কৰিলে ব্লুটুথ অন হৈ আছে, কানেকশ্যন কৰিলে আকৌ এবাৰ টিপি দিম, অফ হৈ যাব, অফ হৈ গ'ল। এইডাল হৈছে চেলফি ষ্টিক, ইমানটো দীঘল হ'ব আৰু একে আৰু এইটো ব্লুটুথৰ ইয়াত টিপিলে ফটো উঠিব। চেলফি ষ্টিক দুডালেই আৰু